guys, welcome to my YouTube channel NMS Blog. আৰু এই ভিডিওটো আগৰ যেটো ভিডিও আছিল সামগ্ৰীৰ ওপৰত এটা ব্লু ৱাটাৰ লেক বুলি সেই ভিডিওটোৰে এটো এটা পাৰ্ট 2 হিচাপে মই দিবলৈ চেষ্টা কৰিম কাৰণ তাত এটা মই সেইদিনাখনৰ ভিডিওৰ যেটো ভিডিও আছিল সেই ভিডিওটো আপোনালোকক কৈছিলো যে তাত আৰু এটা বহুত ধুনিয়া বস্তু আছে ধুনিয়া বস্তু মানে কি এখন ধুনিয়া ঠাই আছে সেইখন পৰ্যটনৰ আসলে বহুত ভাল স্থল হয় বহুত মানুহ আহিল হয় বাট তাৰ যেটো ব্যৱস্থাপনা আজিকালি বহুত মানে বেয়া হৈ গল যাৰ কাৰণে সেই যিখন পাৰ্কখন সেইখন সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ল আৰু তাত এটা ৰুফৱে আছে তো ৰুফৱেটোৰ মানে সম্পূৰ্ণ এটা বিকল হৈ আছে তো বহুতে চাগে গম পাইছে যদি নগাঁৱৰ ওচৰ-পাজৰ যিসকল হয় তেওঁলোকে যদি মোৰ ভিডিও কোনবাই চাই দেন গম পাবই সকলোৱে গম পাবই সামগ্ৰী এটা বহুত ভাল আগতে আছিল বৰ্তমান হেতু সম্পূৰ্ণভাৱে বন্ধ হৈ গল কিন্তু হেতু মোৰ মতে ভালদৰে মুকলি কৰিব লাগে তাৰ যিখিনি বস্তু আছে মই দেখাত বেয়া হৈ যোৱা নাই ভালেই হৈ আছে কিন্তু তাৰ যেটো ব্যৱস্থাপনা হেতু সম্পূৰ্ণভাৱে মানে বিকল হৈ যোৱাৰ কাৰণে তাৰ মানে বাহ্যিক যেটো মানে এটা স্থল আছিল হেতু ভাল যিমান বস্তু আছিল গটেখিনি মানে এনে পেলাই থোৱাৰ কাৰণে হেতু এটা অভাৱত এনে আছে সো মোৰ মতে হেতু ভাল কৰিব লাগে আৰু ভাল কৰি মানুহৰ মাজত দিব লাগে যাতে সকলোৱে আহি পেলাই তাত বিভিন্ন জায়গাবিলাক চাব পাৰে আৰু বহুত ভাল ভাল বস্তু আছে তাত চাব লগা তো আজি মোৰ সেই ভিডিওটো সম্পূৰ্ণ সেই পাৰ্কখনৰ ওপৰতে হ'ব যদিও বিকল হৈ গৈছে তথাপিও তাৰ যেটো মানে পৰ্যটনৰ আগতে কেন্দ্ৰ আছিল গতিকে বহুত ভাল ভাল বস্তু আছে তো যিমান পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব তো আহক ভিডিওটো আৰম্ভ কৰো ফাইনালি আমি আহি পালোহি আৰু এইখন হৈছে এখন বৃহৎ সামগ্ৰী বিল বুলি ক'ব পাৰি এখন সামগ্ৰী একদম ওচৰতে সামগ্ৰী মেইন চাৰিআলি যেটো আছে হেতুৰ পৰা চাৰিআলি নহয় আসলে এটা টাউন নিচিনা এখিনৰ পৰা অলপ আহিয়ে পোৱা যায় এই বিলখন ৰাস্তাৰ লগতে আছে আৰু বাকি এইখনে হৈছে সেই গুটে পাৰ্কখন আৰু এইবিলাক হৈছে কিছুমান হোমষ্টে সম্পূৰ্ণ লেতেৰা পেতেৰা হৈ আছে আৰু বাকি ইয়াৰ পৰা আপোনালোকে একদম মজা ভিউ এটা পোৱা যায় চাব পাৰে সম্পূৰ্ণ গুটে বিলখন চাব পাৰে আৰু এইফালে এইবিলাক গুটেবিলাক হোমষ্টে হয় সকলো বিলাকত মানুহ থাকি পেলাই আপোনালোকে ৰাতি কেতিয়াবা কৰ পৰা আহিলে থাকাৰ ব্যৱস্থা আছিল কিন্তু এতিয়া সম্পূৰ্ণৰূপে এইবিলাক বিকল আৰু বহুত ভাল পৰিবেশ এটা এনি টাইম ঠাণ্ডা হাৱা এটা মানে এনি টাইম এটা মলয়া বতাহ বুলি থাকে তো বহুত ভাল আছিল আৰু এইটোৰ পৰা আপোনালোকে ইয়াত আগতে ফিশিং কৰিব পাৰে বৰশী দি মাছ ধৰা প্ৰতিযোগিতা হৈছিল তাৰ মানুহৰ পৰা জানিব পৰা মতে এইখন হৈছে এখন ফলকখন যিখন ৰকিবুল হুছেইন ডাঙৰীয়া সেই সময়ৰ পৰ্যটন মন্ত্ৰী 1 নৱেম্বৰ 2010 তাৰিখে তেওঁ এইখন মুকলি কৰিছিল এই ৰুফৱেটো এইবিলাক হৈছে কিছুমান হোমষ্টে যেটো মই মাত্ৰ সোমাইছিল এইটো আছিল সেই হোমষ্টেটো সম্পূৰ্ণ বিকল হৈ আছে বৰ্তমান লেতেৰা হৈ আৰু বাকি আই আৰু সেইবিলাক হৈছে কেবল এই দুডাল হৈছে কেবল ডাল যেডাল দি আগতে ৰুফৱেটো আছিল আৰু হেতু হৈছে হিতুপাৰ যেটো হিতুপাৰলে যাব পৰা ব্যৱস্থা ৰাস্তাৰ মেইন ৰাস্তাৰ লগতে আছে আৰু এইকিডাল হৈছে সেই কেবল কিডাল যৰ পৰা ৰুফৱেটো আছে হিতুপাৰলে গৈ পেলাই আপোনালোকে তাৰো বিভিন্ন ভিউ বিলাক চাব পাৰে আৰু বাকি এইকিটা হৈছে ৰুফৱেৰ যিকিটা মেইন মানুহ বহি যাব পৰা যিকিটা বক্সা টাইপ থাকে সেইকিটা হৈছে আৰু ইয়া ভিতৰটো চাব পৰা এটা ৰেড কালাৰ আছে আৰু এটা ব্লু কালাৰ আছিল আৰু বাকি এইকিটা আছে আৰু ইয়াত এইকিটা ৰুফৱে আৰু সম্পূৰ্ণ মানে ব্যৱস্থাটো মস্ত চকুৰি কিছুমানো আছে বাকি এইবিলাক সম্পূৰ্ণ এইবিলাক মানে ঘাঁহ বনৰ পথাৰ যত খেতি কৰা হয় কিন্তু
মই যেতিয়া গৈছিলোঁ তাত খেতিৰ প্ৰভাৱ অকণো নাছিল, কিন্তু বৰ্তমান খেতিৰ ছিজনেই হয়, সম্ভৱ এইবিলাক চৰণীয়া হৈ গ'ল। আৰু এইকেইটা হৈছে যিকেইটা গোলাকাৰ বস্তু, যিটো এই বস্তুটো ঠেলি লৈ গুচি যায়। আৰু বাকী এইখন সম্পূৰ্ণ বিলখনৰ এটা ভিউ চাব পাৰে। আৰু এইটো হৈছে সিটো পাৰটো, এইকেইটাতে উঠি এয়া কেবুলেদি গৈ পেলাই সিফাল পাবগৈ পাৰি। এইটো মিনি ৰোপৱে, অসম পৰ্যটন বিভাগৰ দ্বাৰা ৰকিবুল হুছেইন দাং আছিলে তেওঁ পৰ্যটন বিভাগৰ মন্ত্ৰী, আৰু তেওঁ এই বস্তুটো যিটো মিনি ৰোপৱে বুলি কোৱা হয় এইটো মুকলি কৰিছিল। আগত মই ফলকখন দেখুৱাইছোঁ, তাতে কিমান তাৰিখে মুকলি কৰা হৈছিল এইটো আপোনালোকে চাব পাৰিব সেইখন ভালকৈ লৈ। বাকী এইফালে আছে এখন ডাঙৰ চামগুৰি বিল, আৰু এইখন আচলতে বহুত ডাঙৰ হয়, আৰু সিফালে এনেকৈ গৈ পেলাই সিফালেও যাব পাৰি। তো এই যিটো এটা প্ৰপাৰ্টি, এইটো এটা পৰ্যটন বিভাগৰ প্ৰপাৰ্টি হয়। আৰু বাকী আৰু সম্পূৰ্ণ গোটেই বিলখন এবাৰ ভালকৈ দেখুৱাই দিছোঁ। আৰু ইয়াত বহুত মাছমৰীয়া আছিল। বাকী এইটোৱে আছিল ভিডিঅ'টো, আৰু কিছুমান ফুটেজ আছিল যিখিনি মই দেখুৱাবলৈ ভাবিছিলোঁ দেখুৱাম বুলি, বাট নেদেখুৱালোঁ, ইমান বেয়া গতিত আছিল মানে। আৰু কিছুমান এটা জেগা আছে য'ত মানে যিটো সোমাই পেলাই এটা মানে ভিউ পইণ্টৰ টাইপ বনাই থোৱা আছিল, সেইটোৰ গোটেই তলত গ্লাছ পৰি মই নিজেও নগ'লোঁ সেই জেগাটোলৈ। সম্পূৰ্ণ একদম মানে ধৰি লওক যিবিলাক বটল হয়, চিচাৰৰ বটলবিলাক, গম পাইছে কিহৰ বটল, সেইবিলাক সম্পূৰ্ণ ভাঙি একদম গোটেইখন আপোনাৰ ৰাখি থৈছে। কিন্তু আপুনি মানে ভালকৈ জোতা পিন্ধি গ'লেও যেন জোতাত সোমাই যাব এনেকুৱা গতি। গ্লাছবিলাক পূৰা একদম জোঙা হৈ আছিল। চ' তালৈ আমি যোৱা নহ'ল, আঁতৰৰ পৰাই চাইছিলোঁ। বাকী সেইকাৰণে আমি ফুটব্ৰিজখন দি ডাইৰেক্ট গ'লোঁ, আৰু গৈ পেলাই তাত আৰু এটা আছিল বস্তু, চুইমিং পুল, ব্লু কালাৰৰ টাইলছ খোৱা আছিল। কিন্তু মানে যিটো গতি, মই ওচৰৰ পৰা চাব নগ'লোঁ, মানে এনেকুৱা পানী সোপাটো ক'লা আৰু গোন্ধ হৈ আছিল সম্পূৰ্ণ, সেইকাৰণে সেইফালে যোৱাও নহ'ল আৰু দেখুৱাও নহ'ল। বাকী সেইকাৰণে ফুটব্ৰিজখনৰ পৰা অকণমান ভাল এলেকা এটা ষ্টাৰ্ট হৈছিল, চ' সেইফালে গ'লোঁ। আৰু চামগুৰি এই যিটো মানে পাৰ্কখন, এই পাৰ্কখন সম্পূৰ্ণ মানে ৰোপৱে পাৰ্ক বুলিয়ে সম্ভৱ নামাকৰণ, মই নামটো ৰোপৱে পাৰ্ক বুলিয়ে দি দিছোঁ, কাৰণ তাত নাম একো টাইপ নাছিল, খালি ৰোপৱে মানে উদ্বোধন কৰা হৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই এনেকৈ লিখা আছিল। চ' তাত কোনো পাৰ্কখনৰ নাম নাছিল। চ' সেইখন সম্পূৰ্ণ চামগুৰিৰ পৰা আপুনি যেতিয়া এটা ফাটি অহা ৰাস্তা আছে, সেই ৰাস্তাটোদি অলপ সোমাই আহিয়ে ডাইৰেক্ট পোৱা যায়, আৰু মানে বহুত ৰাস্তাটোৰ লগে ষ্টাৰ্ট হৈ যায়, আৰু বহুত দীঘল হয় পাৰ্কখন। বাকী ইমানেই আজিৰ ভিডিঅ'টোত। যদিহে আপোনালোকে ভাল পাইছে দেন প্লিজ কমেণ্টত ক'ব কোন জেগা ভাল পাইছে, আৰু আপোনালোকে বিচাৰেনে এই জেগাটো ভাল হোৱা। কাৰণ ৰোপৱেটো ভাল হ'লে আমিও নগাঁৱত আছোঁ, নগাঁৱতে যেতিয়া ৰোপৱে থাকিব দেন বেলেগ জেগালৈ যোৱা কোনো মানে প্ৰশ্নই নুঠে। কিন্তু বৰ্তমান গুৱাহাটীটো এটা হৈ আছে, নগাঁৱৰ পৰা ওচৰে হয়, উমানন্দ আৰু উত্তৰ গুৱাহাটীৰ ছাইডটো সম্ভৱ, ইমান ভালদৰে নাজানো। তো সেইফালে আপোনালোকে কৰিব পাৰে। কিন্তু বৰ্তমান যদি নগাঁৱত যিটো আছে সেইটো যদি ভালদৰে কৰি দিয়ে দেন নগাঁৱতে আমি সেই যিটো ৰোপৱেৰ এটা মানে ফিলিং সেইটো আমি পাব পাৰিম। তো আশা কৰোঁ সেইটো সোনকালে ভাল কৰিব চৰকাৰে বা পৰ্যটন বিভাগে। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই। যদিহে ভাল পাইছে ভিডিঅ'টো, যিকোনো কাৰণত যদি ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব যিমান পাৰে বন্ধুবৰ্গক, কাৰণ আশা কৰোঁ এইটো গৈ পেলাই অলপকৈ গৈ হ'লেও কাৰোবাৰ হাতত পৰক, যাতে তেওঁ কামটো কৰিব পাৰে, ভাল কৰা কামটো। বাকী আপোনালোকে যদি কোনোবা নতুন আহি আছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব ভাল। তো আজিলৈ বাই, আৰু এটা নতুন ভিডিঅ'লৈ অপেক্ষা কৰিব আশা কৰোঁ। তো